ৰাইডটো হ'ব প্ৰথম ৰাইডটো 129 কিলোমিটাৰ আছে। হাই গাইজ, গুড মৰ্ণিং, ৱেলকাম টু জনাইছোঁ কিং আছে ইউটিউব চেনেল 1 আৰু আশা কৰোঁ সকলোৱে ভালেই আছে। কিন্তু মোৰ খবৰ একদমেই বেয়া, মানে 6-5 দিনৰ বেছি হ'ল জ্বৰ উঠি আছে। মানে অহয়ো নাযায় হয়ো নাযায়, মানে নকমেও আৰু বেছিকেও নুঠে, মানে মাজতে এতিয়া আটকিছে। টেবলেট খাইছোঁ কিন্তু টেবলেট খাই অতি অকণমান নাই। আজি যাম মেডিকেলত যাই কিনে ব্লাড টেষ্টটো কৰাম, কিজানি জণ্ডিছ বা বেলেগ বেমাৰ হ'ব পাৰে। যদি বেলেগ বেমাৰ শেষ, কিন্তু জণ্ডিছ হ'ব নালাগে জণ্ডিছ, কাৰণ মোৰ সেনা জণ্ডিছ লগা নাই। মেডিকেলত যাম, মেডিকেলত যাই ব্লাড টেষ্ট সোনকালে কৰাম। আৰু আমাৰ যোনখিনি নতুন ৰাইড, মানে বেছি সেই নহয় ৰাইডটো হ'ব তাৰে কাৰণে 4টা চলি আমি যাম। আৰু গাড়ী দুখন কোনে যাওঁ, কেনেকৈ যাওঁ, কিহতকৈ যাওঁ সকলোৱে কৈ আছোঁ। মোক ভিডিঅ'টো চাই আছোঁ। মই আছোঁ এনেকৈ ছাতৰ ওপৰত পাই পুৰা ধুনীয়া দেখা পায়। এই আগত সেইটো শ্যাম মন্দিৰটো এইফালে চালে এইটো শ্যাম মন্দিৰ, আৰু এইটো ফৰেষ্ট গাৰ্ডৰ পুৰা বম ডাঙৰ বিল্ডিং। আৰু এফালে প্ৰায় ঠিকে আছে, ধুনীয়া। আগত সেই ৰিফাইনাৰী, এইগিলান ৰিফাইনাৰী আৰু ধুনীয়া মজা ভিউ পায়। গৰমৰ দিনত কিন্তু বতাহটো পায়, বহুত পায়। আৰু ঠাণ্ডাৰ দিনত ধুনীয়াকৈ ঠাণ্ডা লাগি থাকে। সেইবিলাক যদি যেতিয়া ৰ'দটো ওলে তেতিয়া কিন্তু এই বৰফ এতিয়া যাওঁ খবৰ নাই। পাই মই গ'ল 9:32। এতিয়া আমি যাই আৰু মই এনেকৈ যাই আছোঁ দোকানত। মানে ৰাতিপুৱা উঠি দোকানকে যোৱা কাম মোৰ এনেকৈ এতিয়া দোকানত যাই আছোঁ। দোকানত যাই ভালকৈ কৰি আছোঁ। আহিলোঁ এতিয়া চাচাৰ দোকানত। চাচা চুলি কাটব লাগিছিলে, চুলি কাটব লাগিছে। দেৰি হ'ব নেকি? সোনকালে মানে যাবা ৰান্ধা হৈছে, আৰু বেমাৰ চেমাৰে পূৰা আগত দিছে। কিন্তু চুলি কাটি মেডিকেলত গ'লে কিবা কয় নেকি? চুলি কিন্তু বেছি গাত কৰিব নিদিওঁ মেডিকেলত যাম। এতিয়া পৰীক্ষা কৰিব আছে, বেমাৰেই নধৰা হৈছে। চুলি অলপ কাটি লওঁ, কাটি লৈ কিনে দাড়িটো নাকাটো, কাটি লওঁ ৰ'ব, তাৰপিছত দেখাই আছোঁ। এতিয়া চুলি কাটি আহি গ'লোঁ দোকানত। এতিয়া যাই আছে থকা না তইও তেটো, কিন্তু তই ভাল বনা, খালি কি কলম দি নহয়, সেই তেটো বনাব লাগিব অৰিজিনেল, তেতিয়া ভাল হ'ব। এতিয়া আহি গ'লোঁ দোকানত। এতিয়া যাওঁ মেডিকেলত সোনকালে, 10টা বাজি গ'ল। নহ'লে মানুহ ধৰি যাই নাপাম। যাবিনে? আছোঁ দোকানৰ পৰা চালা পইচাটো কৰে। এতিয়া আহি দোকানৰ পৰা যাওঁ, গাড়ী আছে তাতে গাড়ীখন ওলাওঁ আৰু যাওঁ। আহি পালোঁ মেডিকেলৰ পৰা আহি কিনে এতিয়া অলপ দোকানত বহি আছোঁ। মানে মাথা এটা অলপ চেম্পাল আহিলে, বহুত এনেকৈ জ্বৰ দি আছে অকণমান। ব্লাড টেষ্ট কৰিব দিলোঁ, ব্লাড ইনজেকশ্যনত টেষ্ট কৰোঁ, জণ্ডিছ, তাৰপিছত মেলেৰিয়া এনেকৈ কিছুমান টেষ্ট কৰিব দি থৈছোঁ। আৰু ৰাইডটো ক'ত হ'ব, কি হ'ব কৈ আছোঁ, মই চাই লওঁ ভালকৈ, তাৰপিছত কৰি চাওঁ। ৰাইডটো হ'ব প্ৰথম ৰাইডটো 129 কিলোমিটাৰ আছে। তাৰপিছত আৰু তাতে ৰখি যি কৰিম, তাৰপিছত আৰু বেগ হ'ম 129 কিলোমিটাৰ। এতিয়া মানুহ যাব 4জন। এতিয়া একচুৱেলি কোনে যায় এনেকৈ ঠিক ভালকৈ নাই, কিন্তু গাড়ী দুখন যাব, গাড়ী দুখন যাব, মোৰ স্কুটিখন যাব আৰু আন বেলেগ স্কুটি যাব। মানুহ 4জন যাব, মানে দুটা কৰিয়ে যাব লাগিব। এইটো ভাড়াত ধৰিলে গাড়ীখন সেইটো চলাব, সেইটো ভাড়াত ধৰিলে সেইটো চলাব। আৰু বাকী আপডেট লৈ কিনে মই আৰু বেমাৰ চেমাৰ ভাল হৈ লওক, তাৰে পিছত যাম। আৰু গাড়ী অলপমান ভাল কৰিব আছে, মানে টেক্সি অলপ হেৰি কৰিব আছে। গাড়ীখন আৰু অলপমান ভালকৈ চাৰ্ভিং কৰি কিনে তেতিয়া যাব পাৰিম। 129 কিলোমিটাৰ যাম স্কুটিলৈ, মানে অলপ ৰখি যাব লাগিব, কিন্তু ৰখি গ'লেও সমান হেৰি নহয়, যাব পাৰিম বুলি আশা আছে। মানে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো কৰাই নাই, কৰাই নাই।
নিগমটো তাতে কালি ৰিপৰ্টটো দিব এতিয়া কালি কি হৈছে সন্দেহ আপোনালোকক বেলেগ এটা ভিডিঅ' আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাগে আপোনালোকে এটা সাবস্ক্ৰাইব কৰি দিব আপোনালোকে এই বম ভিডিঅ' পাই দেখিব আৰু অতি সোনকালে আমাৰ ৰাজত্ব প্লেন হৈ আছে আৰু সাবস্ক্ৰাইব কৰক এতিয়া